গুড আফটাৰনুন। এতিয়া বাজিছে 30 আৰু মই আজি খুব সুন্দৰ ব্লগ এটা বনাবলৈ আৰম্ভণি কৰিছোঁ। আপোনালোকে জানে যে বোৱা কাপোৰৰ মূল্য কিমান হৈ গৈছে আজিকালি বোৱা কাপোৰেই বেছি পিন্ধা হৈছে মানুহবিলাকে, কাৰণ আগৰটো বেলেগ এতিয়া আৰু বেলেগ। এতিয়া মানে খুব সুন্দৰ সুন্দৰ ডিজাইন কৰি মানুহবিলাকে কাপোৰবিলাক বোৱে, কিনা কাপোৰতকৈ বেছি মূল্য হৈ গৈছে। সেয়েহে সেই কাপোৰযোৰৰ আঁৰত কিমান কষ্ট হয় এগৰাকী মহিলাৰ আৰু বা এগৰাকী ছোৱালীৰ, সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চ' বলক ভিডিঅ'টো আৰম্ভণি কৰিছোঁ আৰু আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। চ' ফ্ৰেণ্ডছ, আপোনালোকক আৰম্ভণিৰ পৰা শেষলৈকে যিখিনি পাৰোঁ মই দেখুৱালোঁ, আৰু ইয়াৰ পিছত বিশেষ দীঘলীয়া কৰিলে আৰু বহুত দীঘলীয়া হ'ব। আৰু এখন কাপোৰ আৰম্ভণিৰ পৰা শেষলৈকে কটা মেলা হোৱালৈকেতো বহুত দিনেই লাগে, কিন্তু ইমানখিনি দেখুওৱাটো সম্ভৱ নহয়। সেইকাৰণে মেইনখিনি আপোনালোকক দেখুৱাইছোঁ। ভাল লাগিলে আপোনালোকে নিশ্চয় কমেণ্টত জনাব। আৰু লগতে এতিয়া ফুল তুলিছে, ফুল তোলা হোৱাৰ পিছত আৰু বহুতখিনি কিবাকিবি বাকী আছে। মই যিহেতু এই বিষয়ে ইমান নাজানো, টাইমো লাগিব, দেৰিও হ'ব, সেইকাৰণে এইখিনিকে দেখুৱালোঁ। কটা মেলা হোৱাৰ পিছত নেক্সট ভিডিঅ' এটাত মই আপোনালোকক মেখেলা চাদৰৰ কেইযোৰ ফটো দিম বা ভিডিঅ'ত দেখুৱাম। চ' ইমানেই আছিলে আজি। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলত কোনোবা নতুন তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰি দিব। চ' আজিলৈ বাই বাই।